পুৰণীয়া আঞ্চলিক 27 সংখ্যক এই বহাগী উৎসৱত প্ৰতি বছৰে আমি এই উৎসৱটি পালন কৰি আহিছোঁ। এইবেলেও পুৰণীয়া আঞ্চলিক অৰ্থাৎ ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমাৰ এই বহাগী উৎসৱটি আমি উদযাপন কৰি আহিছোঁ। এইবেলেও আমি 3 দিনীয়া কাৰ্যসূচীৰে এই বহাগী উৎসৱক আমি এই পুৰণীয়া অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি এই উৎসৱটি পালন কৰি আহিছোঁ। আচলতে এই ক্ষেত্ৰত আমি এই পুৰণীয়া অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ৰাইজে যথেষ্টখিনি আমাক কি কৰিছে, এই ক্ষেত্ৰত এই বহাগী উৎসৱ উদযাপনৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছে আৰু এই ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি সহায় সহযোগিতা আমাক আগবঢ়াইছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আচলতে 1998 চনৰ পৰা আজি 2024 এই 27টা বছৰে এই বহাগী উৎসৱ উদযাপনটিয়ে আচলতে এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি যে আমাৰ মাজত যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে এক সমিল মিলৰ এটা ভাৱ এই বিহু উৎসৱৰ জৰিয়তে আমি আচলতে গোটেই অসমবাসী ৰাইজলৈ এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ এই উৎসৱটোত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অগণন ৰাইজৰ সহায় সহযোগিতা আছে আৰু অগণন ৰাইজে আমাক এই অনুষ্ঠানলৈ আহে। কাৰণ এই বিশেষকৈ এই অনুষ্ঠানটো অৰ্থাৎ এই বহাগী উৎসৱটিৰ লগত আমাৰ যিটো দৌল উৎসৱ ডাকুৱা আঞ্চলিক নৱমিলনৰ যিটো দৌল উৎসৱটোৱে এক বিশেষ এটা তাৎপৰ্য বহন কৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি আজি এই বহাগী উৎসৱ উদযাপন সমিতিৰ হৈ অসমবাসীৰ লগতে আমি এই দৌল উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আটাইলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আজি এই মুকলি বিহুত আমাৰ যিটো জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আচলতে আমাৰ প্ৰায় 10টা দলে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ বিহু দল থাকিব, তাৰপিছত ৰাভা কৃষ্টি দল থাকিব, তাৰপিছত কোচ ৰাজবংশী দল থাকিব আৰু ইফালে আমাৰ খেলাই কৃষ্টি দল থাকিব আৰু অন্যান্য বিভিন্ন কৃষ্টি দলসমূহে ইয়াত আমাক কি কৰিছে, অংশগ্ৰহণ কৰিছে। আচলতে যিহেতু আমাৰ আজি জেঠৰ 2 তাৰিখ আচলতে আমি যেহেতু এই দৌল উৎসৱৰ লগত আমি সংগতি ৰাখি এই উৎসৱটি আমি 3 দিনীয়া কাৰ্যসূচীৰে 31 বহাগ আৰু 1 আৰু 2 জেঠ এই 3 দিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচীভাগ আমি ৰূপায়ণ কৰি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আজিৰ যিটো জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত আচলতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংস্কৃতিক দলবিলাক আহি আছে আৰু ইতিমধ্যে আমাৰ এই পুৰণীয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত আমাৰ এই জনগোষ্ঠীয় সমাৰোহ কাৰ্যসূচীভাগ ৰূপায়ণ হৈছে। গতিকে এই ক্ষেত্ৰত আমি সমূহ অসমবাসী ৰাইজৰ লগতে এই পুৰণীয়া অঞ্চলৰ সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যি পুৰণীয়া আঞ্চলিক এই বহাগী উৎসৱ 27 বছৰ ধৰি দিলেহি প্ৰত্যেক বছৰে উলাহ মালাহেৰে উদযাপন কৰা হয় আৰু এই বিহুটোৰ এটা বিশেষ তাৎপৰ্য কি, এই বিহুটো আমাৰ এই যিটো নেকি ডাকুৱা আঞ্চলিক নৱমিলন শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰৰ যিটো দেউল উৎসৱ এই দেউল উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। আৰু ইয়াত বিশেষকৈ আমি অকল বিহু অনুষ্ঠানটিয়ে নহয়, বিহুৰ লগত আমি সামঞ্জস্য ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ইয়াতে উদযাপন কৰোঁ। মনোভাৱ খুব ভাল লাগিছে। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিছে, বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠানবিলাক ইয়াতে কৃষ্টিবিলাক প্ৰদৰ্শন হৈছে। আপোনালোকে জানেই যে বৰ্তমান সময়ত বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজত ৰাজনৈতিক প্ৰৰোচনাত পৰি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হৈছে। আজি আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বৰ্তমান ভাতৃঘাতী সংঘৰ্ষৰ যি জুই, সেই জুয়ে সমগ্ৰ ভাৰতৰ লগতে বিশ্বক আকৰ্ষিত কৰিছে। গতিকে আমাৰ এই অঞ্চলত যদিও বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ভাষা-ভাষীৰ মানুহ আছে, আমাৰ এই অঞ্চলটি খুবেই শান্তি এটা পূৰ্ণ জেগা। ইয়াত কোনো ধৰণৰ সংঘাত নাই, কোনো ধৰণৰ বিদ্বেষ নাই। একেখন মঞ্চতেই বা একেখন ফিল্ডতে সকলোৱে আহি ইয়াতে উপভোগ কৰিছে এই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলত আপুনি সন্তান হিচাপে আপুনি কেনে ধৰণৰ বাৰ্তা দিব? মই এইটোৱে কওঁ, আগন্তুক দিনবিলাকতো সকলোৱে একেখন মঞ্চতে থাকি প্ৰত্যেক জাতি জনগোষ্ঠীক সন্মান প্ৰদৰ্শন কৰি সুখে শান্তিৰে সকলোৱে জীয়াই থাকক, আনকো জীয়াই থাকিবলৈ দিয়ক।